Dupini mon mohila, kapan muhan bahila, dupini mon mohila. Hare kiye joy joy hari gopala govinda. बहुत कोडी लाउरी जा होले बहुरी पैसा आ गामुसा दुकान आ खान ले ए आमा जस्ता नसने अन हबा खने का ना बहुत अपना लगा दे बिना अनुभव तो अपना लगा भाई हां केने को लाइसे हम गणना करा लाइसे हम लगा हां এনেদৰে ফূৰ্তি ফাৰ্তাৰ মাজেৰে আমি সকলোৱে যাত্ৰা আৰম্ভ কৰিলোঁ। ৰ'ব কোৱাই নাই নহয়, পিছে থাম্বনেইলটো দেখি গম পাইছেই চাগে আমি ক'ত গৈ আছোঁ। আমি গৈ আছোঁ অৰুণাচল প্ৰদেশৰ লিকাবালিত অৱস্থিত ঐতিহাসিক মন্দিৰ মালিনী থানলৈ। দুখৰ বিষয় এয়ে যে ধেমাজি আৰু চিলাপথাৰ সংযোগী ৰাস্তাটো সঁচাই বৰ বেয়া। বৰ্তমান আমি পাহাৰ লাইনৰ ৰাস্তাৰে গৈ আছোঁ। যিহেতু এই থানভাগ পাহাৰৰ ওপৰত অৱস্থিত, বহুদূৰ বাদ বহুকেইখন জিলা অতিক্ৰম কৰি আমি এয়া গন্তব্যস্থানত পালোহি। পাই উঠি সকলোৱে ফ্ৰেছ হৈ চাকি বন্তিৰ কাৰণে এয়া দোকানত সোমাইছোঁ। এয়া হৈছে থানভাগৰ ভিতৰলৈ সোমাই যোৱা মেইন দুৱাৰ। যিহেতু ইয়াৰ ভিতৰলৈ সোমাবলৈ হ'লে টিকট কাটিব লাগিব, সেয়েহে আমি সকলোৱে টিকট কাউণ্টাৰত গৈ টিকট কাটি ইয়াৰ ভিতৰলৈ বুলি সোমালোঁ। সোমাই মনটো ভাল লাগি গ'ল, ইমান ধুনীয়াকৈ সজাই ৰাখিছে মন্দিৰভাগ। যিহেতু আমি গাঁৱৰে বোৱাৰীসকল একলগ হৈ আহিছোঁ, সেয়েহে আমি সকলোৱে মিলি সমূহীয়াভাৱে শৰাই লৈ আহিছোঁ। পৰিৱেশটো সুন্দৰ কৰি ৰখাৰ লগতে এয়া ৱালবিলাকতো দেৱ দেৱীৰ প্ৰতিমূৰ্তিৰে এয়া আৰ্ট কৰি ৰাখিছে। বলক তেনেহ'লে আমি এতিয়া ওপৰ ভাগলৈ উঠি যাওঁ। যিহেতু মন্দিৰভাগ পাহাৰৰ ওপৰত অৱস্থিত, সেয়েহে খটখটি বগাই বগাই ভৰি বিষাই যায়গে। কোনোমতে আহি আমি এয়া ওপৰ ভাগ পাইছোহি। ভাগৰ লাগিলে নেকি?
আহিছেনে আহক হয় মোক কৰি আহিলে তাকেহে এয়া যে গ্লাছৰ ভিতৰত আবদ্ধ কৰি ৰখা হৈছে এয়া হৈছে ৬০০০ বছৰ পুৰণি শিৱলিংগ বহু বছৰ পুৰণি বাবে এই লিংগভাগ সুন্দৰকৈ সুৰক্ষিত কৰি ৰখা হৈছে যিহেতু সকলো মানুহে ধূপচাকি লৈ আহে সেয়েহে ধূপচাকি দিয়া ব্যৱস্থাটো বাহিৰতে কৰি দিছে সুন্দৰকৈ আমিও এয়া ধূপচাকি জ্বলাই ললো এতিয়া ভিতৰলৈ যাওঁ বলক শুনামতে এই মন্দিৰভাগ ৬০০ বছৰ পুৰণি যেতিয়া ৰুক্মিণীৰ ককায়েকে ৰুক্মিণীৰ বিয়া শিশুপালৰ লগত ঠিক কৰিছিলে তেতিয়াই শ্ৰীকৃষ্ণই ৰুক্মিণীক হৰণ কৰি আনি এই স্থানভাগতে জিৰণি লৈছিল আৰু তেতিয়াই শ্ৰীকৃষ্ণ আৰু ৰুক্মিণীৰ ককায়েকৰ লগত বিবাদৰ সৃষ্টি হৈছিল তেতিয়াই এই স্থানত বিভিন্ন ধৰণৰ দেৱ দেৱতাই নিজ নিজ ৰূপত উপস্থিত আছিল তেতিয়া মা পাৰ্বতী আৰু ভগৱান শংকৰো তাত উপস্থিত আছিল আৰু মা পাৰ্বতীয়ে মালিৰ ৰূপত উপস্থিত হৈ তেওঁলোকক ফুলৰ মালা অৰ্পণ কৰিছিল যাৰ কাৰণে শ্ৰীকৃষ্ণ আৰু ৰুক্মিণীৰ মাজত স্বয়ম্বৰ সম্পন্ন হৈছিল তাৰ পাছত ভগৱান শ্ৰীকৃষ্ণই জানিলে যে তেওঁৰ মালিৰ ছোৱালী নহয় তেওঁ সাক্ষাৎ পাৰ্বতী সেয়েহে তেওঁ আশীৰ্বাদ দিলে যে আপুনি কলিযুগত মালিনী নামেৰে প্ৰসিদ্ধ হ'ব এনেদৰেই মালিনী থানভাগৰ উৎপত্তি হৈছিল বুলি জনা যায় অপেক্ষাৰ অন্ত পেলাই সকলোৱে মিলি আমি সেৱা কৰিলোঁ সেৱা কৰি এয়া নিৰ্মালি লৈছোঁ এই থানভাগৰ এটা বৈশিষ্ট্য হৈছে যে যিসকল ব্যক্তিয়ে ইয়াত শৰাই আগবঢ়ায় সেই শৰাইৰ সামগ্ৰীসমূহ লৈ এই মেইন মন্দিৰভাগৰ চাৰিওফালে ৩ পাক ঘূৰিব লাগিব এতিয়া আহিছোঁ আমি মন্দিৰভাগৰ বাহিৰৰ ফালে এয়া দেখিছেনে শিলত খোদিত বিভিন্ন ধৰণৰ প্ৰতিমূৰ্তি বৰ সুন্দৰকৈ সংৰক্ষণ কৰি ৰাখিছে তেওঁলোকে পুৰণি কালতে ভূমিকম্পৰ ফলত এই শিলত খোদিত মূৰ্তিসমূহ মাটিৰ তলত সোমাই পৰিছিল পিছত খনন কাৰ্যৰ ফলত সকলো ধৰণৰ প্ৰতিমূৰ্তিসমূহ উদ্ধাৰ হয় আৰু এনেদৰে সংৰক্ষণ কৰি ৰাখে আমাৰ শৰাই দেই ৰাইজৰ 3 পাক ঘূৰিব লাগে কেনেকুৱা লাগিছে হৌৰা কেনেকুৱা লাগিছে আহা এই মূল মন্দিৰভাগৰ উত্তৰে 100 ফুটমান উচ্চতাত ৰুক্মিণী মন্দিৰ নামৰ এভাগ মন্দিৰ আছে যিহেতু সেই মন্দিৰভাগৰ কাম সম্পূৰ্ণ হোৱা নাই লগতে বৰষুণৰ বতৰ সেইদিনা খটখটিসমূহতো খেলাই পৰি থকা দেখি আমাক যাবলৈ অনুমতি দিয়া নহ'ল বতৰো বেয়া যিহেতু আমি এইখিনিকে উপভোগ কৰি উভতিলোঁ দূৰৰ পৰা গৈছোঁ লগতে সকলো একলগ হৈ গৈছোঁ যিহেতু ভাত এসাঁজ নেখালেতো নহ'ব সেয়েহে সকলো আমি ইয়াৰ পৰা ওলালোঁ এটি কোনে লৈ দিলে অ এটি কোনে লৈ দিলে পাপাই নে মায়ে
তাৰ পৰা ওলাই আমি সকলোৱে মিলি এসাঁজ খাওঁ বুলি গাই নদীৰ পাৰলৈ আহিলোঁ। আমাৰ কাৰিকৰ দাদাই জুই ধৰাৰ ব্যৱস্থা কৰি লৈছে। জুই জ্বলি গ'ল, গতিকে চাহৰ কেটলি উঠাই দিলে। আমি সকলোৱে মিলি চাহ একাপ খাই লওঁ নে কি কয়? চাহ বনাইছে নে? আইটেম চাহৰ ব্ৰেড আৰু চাহৰ লগত নেমু খুৱাব নি? এয়া জিতেন্দ্ৰে বৰকে আহি ধুইছে দেই চাহ বনাবলে। গিলাচ দেই গাখীৰ আহি পাবহি ন? ৰাজীৱ ডাঙৰীয়াৰ পত্নী সহধৰ্মিনী, তেখেতক এৰি থৈ আহি বহুত দুখিত হৈ আছে দেই। চবৰে চাহ খোৱা হ'ল, গতিকে সকলোৱে মিলি হাতে কামে লাগি পাচলি কটাত ব্যস্ত হৈ পৰিলে। আৰু এইফালে এয়া প্ৰসাদ বিতৰণ হ'ব এতিয়া, কাৰণ আমি সমূহীয়াভাৱে শৰাই দিছিলোঁ, সেয়েহে তাত বিলোৱাৰ অসুবিধাৰ কাৰণে আমাক এনেকৈ সৰহভাগে দি দিলে। গতিকে আমি এনেকৈ বিলাই ল'ম। এইফালে আমাৰ খৰতকীয়া কাৰিকৰ, যিহেতু দালি হ'বই হ'ল। অপেক্ষাৰ অন্ত পেলাই আমাৰ এয়া খোৱা পৰ্ব আৰম্ভ হৈ গ'ল। যিহেতু আমি সকলোৱে মিলি শৰাই দিছিলোঁ, সেইবাবে খানাটো আমি নিৰামিষকৈ গোটালোঁ। এনেদৰে হাঁহি ফূৰ্তিৰে সকলোৱে মিলি এসাঁজ খাই ঘৰলৈ বুলি উভতিলোঁ।